হেল্ল' এভৰিৱান, মোৰ এনে এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইমান ব্যস্ততাৰ মাজতো মোৰ কাৰণে অলপ সময় উলিয়াইছে, ইমান ধুনীয়াকৈ শুভেচ্ছা দিলে, মৰমবোৰ দিলে, সদায় একেদৰে ৰাখিব। আৰু এয়া মন্দিৰত গ'লোঁ, মন্দিৰৰ পৰা আহি এটা ডালিমখ লৈ গ'লোঁ বাৰ্থডে বুলি। তাৰপাছত মাহঁত যিহেতু নাছিলে ঘৰত, অলপ ওলাই গৈছিলে কামত, সেইকাৰণে গৰু ছাগলী এইফালে পানী দিলোঁ, খেৰ দিলোঁ, দি পাওঁ মানে মাহঁতো আহিয়ে পালে। ভণ্টিবোৰ স্কুলৰ পৰা লৈ আহিছে আৰু বাৰ্থডে স্পেচিয়েলি আনিছে গাহৰি মাংস। মই বনালোঁ বাৰু মাংস, আৰু ভণ্টিও এইফালে সৰুকৈ ছাৰপ্ৰাইজ দিলে। তাই টিফিনৰ পইচাৰে মোৰ কাৰণে চকলেট আনিছে, কাকাৰা আনিছে, আৰু মানুহ আহিল এটা দুটাকৈ। এইফালে চাহ দিলোঁ, বুট দিলোঁ। আকৌ মোৰ লগৰজনীও আহিছিল নহয় বাৰ্থডে বুলি। তাৰপাছত আমি ভাত খাওঁতে প্ৰায় গধূলিয়ে হ'ল। ঘৰত যাবৰ কাৰণে আগবঢ়াই দিলোঁ, আৰু আমি গধূলি আহিলোঁ থিয়েটাৰ চাবৰ কাৰণে। আমাৰ ওচৰতে আছিল, মা দেউতা ভণ্টি মই গোটেইকেইটাই আহিছোঁ। এইফালে থিয়েটাৰো আৰম্ভ হ'ল। বাৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, বাই।